এবেলি বি ফৰ বহাগত চি ফৰ সমাদিন গালত ডি ফৰ ডিয়েৰ আমিছে হেল্ল' কৰোণাক মই বিয়া পাতি কেলা প্ৰেম খেলি আছো মাৰ বেক টু ইউটিউব চেনেল মানে আজি আকৌ পুনৰ আহিলোঁ আপোনালোকৰ মাজলৈ আৰু আমাৰ লগতে দুজন ব্যক্তি আছে তেখেতলোককো লৈ আনিছোঁ আমাৰ অনুষ্ঠানলৈ এই অনুষ্ঠানলৈ নিমন্ত্ৰণ কৰিছিলোঁ আৰু তেখেতলোক বৰ্তমান এজন আহি আমাৰ ককা আহি উপস্থিত হৈছে আৰু আমাৰ মামা এতিয়াও বৰ্তমানলৈকে আহি পোৱা নাই আৰু তেনেহ'লে আমাৰ ককাক আমাৰ ষ্টুডিঅ'লৈ অহাৰ কাৰণে মই নমস্কাৰ দিছোঁ নমস্কাৰ ককা তেনেহ'লে ককা আপুনিতো আহি পালেহি আমাৰ অনুষ্ঠান তেনেহ'লে আপোনালৈ মোৰ প্ৰথমটো প্ৰশ্ন যে ককা আপুনি মাস্ক কিয় নেমাৰে কওক মানে আপুনি মাস্কখন কিয় নেমাৰে মানে আমি দেখা নাই আপুনি ক'তো মাস্ক মাৰা মানে আৰু আপুনি কিয় নেমাৰে কওক এতিয়াতো কৰোণা ছিজন মাস্কখন মাৰিবলৈ আপুনি কিয় নেমাৰে মাছে জীৱন ৰাখিব পাৰে নেকি কওক পাৰিবনে পাৰিবনে মাৰে হৰি ৰাখে কোনে ৰাখে হৰি মাৰে কোনে হয়নে বেয়া পাইছ নেকি কেলে পাম না 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 বেয়া নাপাওঁ পাৰ্টি গঠন হৈ গ'ল আপুনি কি ক'ব আপোনাৰ মানে কি মতামত সব পাৰ্টি বা পাৰ্টি মেলিছে পইচা ল'ব দেশ চম্ভালিব পাৰিব সিহঁতি পাৰিব পাৰিব তেওঁলোকে নোৱাৰিলেও আমাৰ হিমন্ত মামাইতো বহুত ধুনীয়াকে দেশ চলাই আছে নহয় জানো ই বালৰ কেলা হেমন্তই বিদেশ চলাই কথাবোৰ অকণ ভালকে ক'ব আপুনি আপোনাৰ ইমান ধুনীয়াকে প্ৰশ্ন কৰিছে আপুনি ইমান বেয়াকে কৈ দিছে যে উত্তৰটো মানে অলপতো ভালকে ক'ব এই দম কিয় দিছে দম কিয় দিছে আপুনি মানে মোক দম কিয় দিছে হা দম কিয় দিছে বেয়া পাইছ বেয়া নাপাওঁ জনাবলৈ পাই মই বহুত ভাল লাগিছে যে আমাৰ ষ্টুডিঅ'ত মামা আহি পাই গ'লহি আৰু মামা নমস্কাৰ ইমান ধুনীয়া হাঁহি মাৰি দিছে চাওঁ মামা আকৌ এবাৰ হাঁহি মাৰি দিয়ক চাওঁ আৰু দৰ্শকসকলক দেখাই দিয়ক আকৌ এবাৰ মাৰি চাওঁ বহুত কম সময়লৈ মামা আমাৰ মাজলৈ আহিছে তাৰ পিছতে মামাক মই এটাই প্ৰশ্ন সুধিম বেছি নুসুধো এটাই প্ৰশ্ন সুধিম মামা আপোনাক বৰ্তমান এই কাকাই বহুত বেয়া কথা কৈ আছে বাৰু কাকাটো থক আৰু আপোনাক বহুত মানুহে এনেকে বেয়া কথা কৈ গৈ আছে তাৰ বিষয়ে আপুনি কি ক'ব আমাৰ দৰ্শকসকলক আপুনি কি ক'ব আপোনাৰ মতামতটো কৈ দিয়ক কোনে কাক ভাল পায় বেয়া পায় যোনে মোক বেয়া পায় সি পইণ্ট এটা উলিয়াই ল'ব যে ভাতটো দিওঁতে এনেকে দিলে ভাতটো দিওঁতে ঠেলা মাৰি দিলে ভাতটো দিওঁতে কথা নকলে যোনে ভাল পায় সি ক'ব ভাই ইমান কষ্ট কৰিছে এই মানুহগালে হয় মামা একদম খুব ধুনীয়া উত্তৰ দিছে হয়নে ৰাইজ খুব ধুনীয়া উত্তৰ দিছে ষ্টুডিঅ'লৈ অহাৰ কাৰণে মই বহুত ধন্যবাদ দিছোঁ আৰু আপোনাৰো চাওকচোন ককা আপোনাক মই এটা প্ৰশ্ন কৰিবলগীয়া আছিলে আপুনি কওকচোন এই দম কিয় দিছে দম কিয় দিছে আপুনি মানে মোক দম কিয় দিছে এই কাঠিন তলত ডিপু মোক বিক্ৰী কৰিলে ডিগবৈ মই কি কৰিম তাতে কিয় আকৌ বোলে কিয় মই কি জানো কিয় মই কেনেকৈ ক'ম কিয় হয়নে নহয় ৰাইজ মই কেনেকৈ ক'ম কিয় 1 লিটাৰ কাঠিন তেল কিনি পাইছ নাই পোৱা 1 কেজি দালি কিনি পাইছ নাই পোৱা 1 লিটাৰ মিঠাতেল কিনি পাইছ নাই পোৱা 1 কেজি আলু কিনি পাইছ নাই পোৱা কিয় পইচা কি আপুনি দিবনে আপুনি দিব খবৰদাৰ মোৰ মুখখন বৰ বেয়া গম পাইছোঁ দিয়ক আপোনাৰ মুখখন কিমান ভাল ক্ষমা কৰিব আপুনিতো কংগ্ৰেছৰ কথা বৰ ভালকে কয় কিয় বাৰু মোৰ কংগ্ৰেছৰ দৈন্য তেনেকুৱা আছিলে নেকি নাজানো কিয় কয় বাৰু আপুনি এনেকুৱা কথা কিয় কয় বাৰু আপোনাক মাতাটোৱে মোৰ ভুল আছিলে এই অনুষ্ঠানলৈ কিয় যে মাতিছিলোঁ দিয়ক আজি বাদ দিওঁ আৰু দেই যামগৈ আৰু মই
বাই। বাই। আৰু আজিলৈ ইমানেই। বাই। আকৌ নেক্সট ভিডিঅ'ত লগ পাম।